1.5 GB ডাটা শেষ হোৱাৰ পিছতহে জীৱনটোৰ কথা মনত পৰে কি যে কৰি খাম যি দেখিছো কেছটো বৰ জটিল যেনহে লাগিছে হে কিনো হৈছে ছাৰ মোৰ কেছটোৰ বিষয়ে তোমাক ক'ব পাৰিলোহেঁতেন বুজিছা যিদিনাখনি মানে ক্লাছ আৰম্ভ হৈছিলে এইটো চেপ্টাৰৰ সেইদিনা মানে মই চিনেমা চাবলৈ গুচি গৈছিলোঁ কি বা পঢ়ুৱালে যেতিয়া বিদেশৰ মানুহে ভিডিঅ' কল কৰে হেল্ল' ব্ৰ হাউ আৰ ইউ আৰু যেতিয়া আমাৰ অসমৰ মানুহে ভিডিঅ' কল কৰে ঐ ললিতি তই ক'ত আছ দেখাই নাই দেখোন বাহিৰলৈ ওলাই আছোন কিবা কোলা কোলা লাগিছে এই নেটৱৰ্কে নাই নে কি ঠিকানেই নাই ওলাই আছোন বাহিৰলৈ ওলাই মোক দেখিছ না তই ঐ ল'ৰা বিয়াত কইনাবোৰ কিমান কিয় সজোৱা হয় এই মুঠতে গিফ্টটো যেনেকুৱাই নহওক সেই পেকিংটো মেইন হ'ব লাগে এটা ল'ৰাৰ ক্লাছ 6ৰ এম ইন লাইফ মই ডাঙৰ হ'লে ডক্টৰ হ'ম আৰু বৰ্তমান ভাই লিংক এটা দিছোঁ শ্বেয়াৰ কৰি দে আৰু তোৰ 10 টকা মোৰ 10 টকা পাম আৰু ছাবস্ক্ৰাইব কৰি দিবি মোৰ চেনেলটো আকৌ কৰিবি আকৌ দেই Any questions? Yes, sir. Yes. গছৰ পাত অকণমান লৰাৰ লগে লগে চৰাই অকণমান হগাৰ লগে লগে লাইনটো কাটি দিয়াটো জৰুৰী নেকি ছাৰ ছোৱালীবোৰ ওচৰত থাকিলে ৰেষ্টুৰেণ্টৰ বিল আঁতৰত থাকিলে মোবাইলৰ বিল আৰু আঁতৰি গ'লে মদৰ বিল গতিকে ছোৱালীবোৰক কেতিয়াও নিদিবা দিল ভৰিব নালাগে কেতিয়াও পকেটৰ বিল মাই ডিয়াৰ এক্স তুমিতো কৈছিলা মোক নেপালে মৰি যাম মাই ডিয়াৰ এক্স তুমিতো কৈছিলা মোক নেপালে মৰি যাম কিন্তু এতিয়া যে সদায় অনলাইন দেখোঁ কি হ'ল ডাটা অন কৰি মৰিলা নেকি ৰিলেশ্যনশ্বিপত আহোঁতে প্ৰেমিক প্ৰেমিকা প্ৰথম কেইদিন মোৰ লগৰ সকলো কথা শ্বেয়াৰ কৰিবা দেই জান আৰু এবছৰৰ পাছত কি কৈ থাকিছা ঘেণ্টাও মাকা অশান্তি দি মাৰিছে মানে এই পঢ়া শুনাটো যে একদম নিচা হয় মই যে এই নিচা বস্তুৰ পৰা একদম আঁতৰত দেই এইবোৰ পঢ়ে নেকি নিচা বস্তুবোৰ পঢ়ে নেকি এইটোহে চাব হাই আংকুল কি কৰিছে তই যে বাপেৰক আংকুল বুলি মাতিছ আপুনিয়ে কোৱা নাছিলে জানো ফেইল কৰিলে দেউতা বুলি নামাতিবি তই মানে বাপেৰৰ লগত পেংলাই কৰি পেলাই হেই কুকুৰ হেই তহঁতি যোৱা মাই ডিয়াৰ এক্স মই তোমাক বেয়া পাওঁ বুলি নকওঁ মাই ডিয়াৰ এক্স মই তোমাক বেয়া পাওঁ বুলি নকওঁ বাই চান্স যদি কেতিয়াবা তোমাৰ গাত জুই লাগে আৰু মোৰ ওচৰত পানী বটল থাকে মা কচম কৈছো পিয়া নালাগিলেও গোটেই পানীখিনি খাই দিম অ মা ভৰিটো বিষাইছে আৰু টিম মোবাইল অ মা কঁকালটো বিষাইছে আৰু টিম মোবাইল অ মা মূৰটো বিষাইছে আৰু টিম মোবাইল অ মা হগা লাগিছে আৰু টিম মোবাইল ঐলা এখন মোৰ ভাঙা বাইক ষ্টেণ্ডাল বেয়া হ'ব নাই কেনেকে বহি আছ নাম অ'লা দৈ ক'ত যাওঁ কি কবি মৰতিজনীক ধেমালিলে কৈছিলো হৃদয়খন ফালিছত তোমাৰ নামে লিখা আছে মৰতিজনী ৰাতিপুৱা কটাইখন লৈ ঘূৰি ফুৰিছে মোক কাটিবলৈ ভাইটি তুমি আমাৰ অফিচৰ ইণ্টাৰভিউলৈ আহিলা তোমাৰ অকণমান দুৰ্বল দিশৰ বিষয়ে মোক ক'বা নেকি ছাৰ মই মানুহটো তাৰমানে শ্বৰ্ট টেম্পাৰ অকণমান ব্যাখ্যা কৰি ক'বা নেকি বাৰু মাকা একেটা প্ৰশ্নকে যেন তই সুধিয়ে আছ তোক আজি চাওঁ ভাইটি